পানী হৈছিলে নেকি ইয়াতে? বানপানী হৈছিলে ইয়াতে? ইয়াৰে ওচৰত কি নদী আছে? টুনিয়া নদী। হা হা? টুনিয়া নদী। টুনিয়া নদী। নমস্কাৰ ৰাইজসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ ৱেলকাম। মই আজি আছোঁ বঙাইগাঁৱত। বঙাইগাঁও মেইন টাউনত নাই, বৰ্তমান এখন কিবা গাঁৱত আছোঁ। মই গাঁওখনৰ নাম নাজানো। আৰু এইটো ৰাস্তা, যিটো ৰাস্তাত আছোঁ, এইটো দি নাক্কাটি হিলছ যায়। আৰু নাক্কাটি হিলছখন মোৰ ওচৰতে আছে, অলপ আগত। আৰু মই এইখিনিত নামি পেলাই মানে একচুৱেলি পিছফালে ৰিক্সাখন আহি আছে, ৰাস্তাটো বনাই আছে, গতিকে মই উঠি আহিব পৰা নাই ৰিক্সাখনত। সেইকাৰণে ৰিক্সাখন আহি আছে, মই এইখিনি খোজকাঢ়ি গৈ আছোঁ আগলৈ অলপ। আৰু ইয়াত আজি মই নাক্কাটি হিলছত আহিছোঁ চাবলৈ। নাক্কাটি হিলছখন কেতিয়াও অহা নাছিলোঁ। নাক্কাটি হিলছত নাম বহুত শুনিছোঁ, নাক্কাটি হিলছ বঙাইগাঁও, কিন্তু চাবলৈ অহা নাছিলোঁ। আৰু আজি নাক্কাটি হিলছখন চাম। আজি চাগে মোৰ পাহাৰখনৰ ওপৰত উঠিবলৈ সময় নহ'ব, ইয়াৰ পৰা মই ঘূৰিও যাব লাগিব। আৰু ইয়াত ওচৰত এইখিনিত থকা জেগা নাই, থকা ব্যৱস্থা নাই। ইয়াৰ পৰা মেইন বঙাইগাঁও মোটামুটি 12 কিলোমিটাৰমান হ'ব, 12 পৰা 15 কিলোমিটাৰৰ ভিতৰত। আৰু এইখিনিত থকা জেগা নাই, গতিকে মই বঙাইগাঁৱলৈ উভতি যাব লাগিব। আৰু বি কালি পুৱা চাগে আকৌ আহি পেলাই মই পাহাৰখন ক্লাইম্ব কৰিম, নাক্কাটি হিলছ পাহাৰখন। আৰু সেইটো এডভেঞ্চাৰ কৰিম চাগে কালি মৰ্ণিং। আগৰ সেই ব্ৰিজখন নতুনকৈ বনাইছে নেকি? অঁ, নতুনকৈ। উঠিবনে? উঠিছে। বেটাৰী ৰিক্সাৰো পাৱাৰ আছে কিন্তু ন? এইটো টুনা নদী বুলি ক'লে ন? টুনিয়া নদী। আচ্ছা, এইখনে নাক্কাটি হিলছৰ গেট। হেল্ল', এইখন গেটখন ভিডিঅ'ত দেখি আছিলোঁ মই, আজি ফাৰ্ষ্ট টাইম ৰিয়েলত দেখিছোঁ। ইয়াতে আপোনাৰ সেই ইউটিউবাৰবিলাকৰ ইয়াতে মিটো হয় ন? এই জেগাটোতে ইয়াতে হৈছিলে। আচ্ছা, এই ফিল্ডখন চাইডৰ কাষে বোলে গাড়ীয়ে হয়। অঁ, চাৰিওফালে গাড়ী থাকে এনেকৈ। মই ভিডিঅ' এটা বনাই আছোঁ, আপোনাৰ অসুবিধাটো নাই ন? ধুনীয়া, চাৰিওফালে পাহাৰ। এই গোটেইখনে নাক্কাটি হিলছ বুলি কয় নেকি? আৰু যিটো ওপৰত উঠিব পাৰি যে, সেইটো কোন চাইডেদি উঠিব পাৰি? এনেকৈ যাব লাগে? আচ্ছা, এতিয়াতো উঠিবলৈ সময় নহ'ব। একদম সেইয়া ওপৰত যে একদম ওপৰলৈকে পাৰি নেকি উঠিবলৈ? এটা যে একদম পুৰা পপুলাৰ শিল এটা আছে, যিটোত মানুহে খুব বহি পেলাই ফটো উঠে নহয়, এইখিনি জেগাত আছে নেকি? আৰু এই পাহাৰবোৰৰ এইফালে নুঠে মানে, অকল এইখন পাহাৰত উঠে? মাজতে এখন হেৰি আছে, ধাবা আছে। এই পাহাৰখনৰ ওপৰত উঠোতে ঠিক মাছখিনিতে।
আচ্ছা তাত খোৱা বস্তু চস্তু খোৱা পায় বস্তু আহে আগলে যাব নেকি আপুনি আৰু নে নাযায় যাব লাগে যদি যাওঁ ধাবাখনত যাওঁ বলক ধাবাখনত সেইখিনিলৈকে গৈ লওঁ দূৰ হ'ব কিমান মান দূৰ মুঠতে জোখ ঠোক ধৰিব পাৰে আৰু লগতে এই শিলটো আছে যে কোনটো শিল এডাল গছ আছে নহয় এই পাহাৰৰ ওপৰত উঠি যাব লাগিব ন উঠি গৈ কেনে এই শিলটো আচ্ছা সেইখিনিত ধাবাখিনি আছে যাবনে আপুনি যাব লাগে যদি যাওঁ কিন্তু দূৰ হ'ব 1 ঘণ্টা 1.5 ঘণ্টামান মুঠতে লাগিব 1 ঘণ্টা লাগিব এনে চিধা নহয় ন এই দুখন পাহাৰৰ মাজেদি যাব লাগিব দুখন পাহাৰৰ মাজেদি যাব লাগিব সেইটো গৈ কিনে ইয়াত এখন সন্মুখত পাহাৰ আৰু এখন পিছফালে আছে পাহাৰ 1 ঘণ্টা সময় লাগিব ন তেনেহ'লে আজি থাকক বাৰু কালি আহিব লাগিব তেনেহ'লে ন ৰাতিপুৱাৰ ভাগত আহিলে তেতিয়া ইভিনিংলৈকে বঢ়িয়াকৈ থাকিব পাৰি ন ইয়াতেতো এতিয়া খাবলৈ চাবলৈ একো নাই চাগে ইয়াতে আছিলে কিন্তু এতিয়া মানুহ কম হয় সেইকাৰণে আঁতৰাই দিছে মাইকী মানুহ দোকান দিছিলে এতিয়া মানুহ নোহোৱাৰ কাৰণে সেই দোকানখন নিদিয়ে এতিয়া আচ্ছা অলপ এই গছডালৰ তলতে যাওঁ নেকি ন এইটো পেলাবলৈ ডাষ্টবিন বিচাৰি আছো এই আগত এটা আছে ডাষ্টবিন ইয়াত ধুনীয়া ঝুলনা বনাই থৈ দিছে বহিব পাৰি এইবোৰ কাৰোবাৰ বাইক পাৰ্কিং সেইফালে সেইবোৰ কিবা ঘৰ চৰ বনাই থৈছে ৰোড ক্ল'জড ইয়াত ৰোড ক্ল'জ বুলি লিখা আছে চোন ইফালে যাব নোৱাৰি নেকি মানে আপুনি ৰিক্সা আৰু ইফালে নিব নোৱাৰে মানে সেইখিনি খোজকাঢ়ি যাব লাগিব ইয়াৰ পৰা আচ্ছা ভাল লাগিছে পাহাৰখন চাই পেলাই উঠিব পাৰিলেতো আৰু ভাল লাগিব সেইটোৱে শিল নেকি ওপৰত যিটোত বহে যে এইটো একদম ওপৰত এইটো নৱেম্বৰ ডিচেম্বৰ মাহত তেতিয়া ভাল মানুহ হয় নৱেম্বৰ ডিচেম্বৰত বহুত মানুহ বহি থাকে নেকি আচ্ছা পিকনিক খোৱা বা ধৰক কোনোবাই উঠি এই চব তাতে পাৰ্কিং হয় কোনোবাই গাড়ী চাড়ী হেৰাব পাৰে তাতে পাৰ্কিং লয় পাৰ্কিং কিমান মান পইচা লয় পাৰ্কিং মানে মানুহ যিমান হয় এখন গাড়ীত 2জন হ'লে 2জনে হেৰি দিব লাগিব দুজনে পইচা দিব লাগিব পইচা দিব নালাগে চহী থৈ দিব লাগিব আচ্ছা আচ্ছা কোনোবাই হয়তো আপোনাৰ লগত 3জন আহিলে 2জন গলি এজন নাই মানে সেফটিৰ কাৰণে আৰু ন সেইটো ঠিকে আছে আৰু এই বস্তুটো কোনে চলাই থাকে ইয়াতে এটা কমিটি আছে কমিটি আৰু ইয়াত যে আপোনাৰ ফিল্ডখনত ইউটিউবাৰ মিটবিলাক হয় যে সেইটো কোনে কৰে অৰ্গানাইজ কৰে কমিটিয়ে মাতে তেতিয়া পিকনিক খোৱা ভাল ঠাই নাপাব মানে নৱেম্বৰ ডিচেম্বৰত ইমান মানুহ হয় বহুত দূৰৰ পৰা আহে নেকি আচ্ছা তেতিয়া মানে সিমান আমেজটো নালাগে চাগে ন মানে এনে প্ৰাকৃতিক সৌন্দৰ্যটো চাবলৈ মানে আপোনাৰ আমেজ নালাগে মানুহ চবফালে থাকিলে আপুনি কি ভাল পাব তেতিয়া হয়নে এতিয়া আজি আমাৰ যেনেকে ভাল লাগিছে চব পিনে চাই পেলাই ইমান ধুনীয়া পাহাৰ চব পিনে গ্ৰীণ এটা ভাল লাগিছে ন সেইটো সেই পিকনিক টাইমত সেইটো পোৱা নাযাব ইয়াতে তেতিয়া আমেজটো বেলেগ হয় তেতিয়া সেই পিকনিকৰ আমেজ আৰু খোৱা লোৱা আমেজ সেইবোৰ আৰু
এনে তেতিয়া মানুহে খাবলৈ আহে, তেতিয়া এইবোৰ আৰু প্ৰাকৃতিক হেৰি চাবলৈ নাহে আৰু তেতিয়া। সেই নৱেম্বৰ ডিচেম্বৰত এই কি নদীটোত পানী হয় থাকেনে তেতিয়া? তেতিয়া থাকে অলপ অলপ। অলপ থাকে পানী। সেইটোত মানুহ চানুহ গা চা ধুৱে নে নুধুৱে? তেতিয়া ঠাণ্ডা। ঠাণ্ডা নাই, কিছুমান তথাপি ঠাণ্ডাতো ধোৱা মানুহ আছেতো গা চা। এইটো নদী, এইটো ধৰা বুলি কয়। ইয়াতে অলপ অলপ পানী যায়। এইটো যি এইটো কোনোবাই ধৰক কেঁকোৰা ঠেকোৰা পাই কেনে চুবি থুবি খাই কোনোবাই। সেইবিলাক বনাই পেলাই খাই কেঁকোৰা চেকৰাবিলাক। মাছ চাছো ধৰে নেকি? সেইবিলাক পুৰি পেলাই খায়। মানে খুব এনজয় কৰে আৰু। এইবিলাক ঘৰ কিহৰ বনাই থৈ দিছে? ইয়াতে এটা হেৰি আছে, যাত্ৰী থকাৰ কাৰণে সুবিধা দিছিলে। আচ্ছা, এতিয়া বন্ধ কৰি দিছে। বন্ধ। চ' ৰাইজসকল, মই এতিয়া নাককাটি হিলছ এইখিনিত আছোঁ। আৰু য'ত এতিয়া দেখিলে চাগে আপোনালোকে যিখন ফিল্ডত ইউটিউবাৰ্ছ মিটবোৰ হয়, সেইবোৰ এইখন মোৰ পিছফালে যিখন দেখি আছে সেইখন ফিল্ডতে হয়। আৰু ইয়ালৈ মই একচুৱেলি আজি আহিলোঁ আপোনাৰ নলবাৰীৰ পৰা আহিলোঁ মই। আহি ঘূৰি পাকি অলপ তেনেকৈ বঙাইগাঁও টাউনেদি ঘূৰি পাকি আহি আপোনাৰ বৰা সেইখিনি হেৰি নেকি নহয় আপোনাৰ যে টেম্পু য'ত একদম গৈ ৰয় সেইখিনি জেগা শ্বহীদ বেদী। আচ্ছা, সেইখিনিৰ পৰা মই টেম্পু লৈছোঁ, লৈ পেলাই আপোনাৰ ইয়াতে আহি এখেতক দাদাজনক লগ পাইছোঁ। আপোনাৰ নামটো সোধাই নাই মই। নমস্কাৰ, মোৰ নাম যোগেশ চন্দ্ৰ নাথ। এখেতে তাৰমানে একচুৱেলি মোক দেখিলে আৰু আহিলে ৰিক্সাখন লৈ পেলাই, বেটাৰী ৰিক্সাখন, আৰু এখেতৰ লগতে মই আহি ইয়াতে অলপ নেচাৰ উপভোগ কৰি আছোঁ এতিয়া। আপুনিতো সদায় আহে চাগে ন ইয়াতে? আৰু আহিলে এখেতক লগ পাব কেতিয়াবা। আৰু আপোনাৰ নাম্বাৰটো কৈ দিয়ক, যোগাযোগো কৰিব পাৰিব। 9101515492। নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি পেলাই ইয়াত ৰিক্সাখন লৈ পেলাই আহিবলৈ। সেইখিনি য'ত মই নামিছিলোঁ জেগাখিনি কি আছিলে? ডেকেলিমাৰি। মানে সেই শ্বহীদ বেদীৰ পৰা ডেকেলিমাৰিত টেম্পু পোৱা যায়। সেইখিনি 40 টকা পোৱা যাব। ই ৰিক্সাও পোৱা যায় নেকি? টেম্পু নাহে। নহয়, সেই মই বঙাইগাঁৱৰ পৰা, মেইনটো মানুহ বঙাইগাঁৱৰ পৰা আহিব ন। আহিলে য'ত উঠিছিলোঁ মই সেইখিনি আপোনাৰ বৰবাৰী নে বৰপাৰা নে কি বুলি? বৰপাৰা ন? বৰপাৰা আছিলে জেগাখিনি। সেইখিনি শ্বহীদ বেদী বুলিয়ে কয় নেকি? শ্বহীদ বেদী ন, বৰপাৰা। এই শ্বহীদ বেদী যিটো মানে শ্বহীদ বেদী আছে, যিটো তিনিআলি আছে, সেইটো শ্বহীদ বেদী কয়, সেইটো কয় বৰপাৰা। আচ্ছা, মুঠতে মই কোনটো ৰাস্তাৰ পৰা আহিছোঁ জানেনে? যিটো আপোনাৰ এটা অভয়াপুৰী ফালে গুচি গৈছে আৰু এটা এইটো ৰাস্তা নাককাটি ফালে আহিছে। শ্বহীদ বেদীৰ পৰা আপুনি আহিছে। শ্বহীদ বেদী সেইখিনি ন? সেইখিনিৰ পৰা টেম্পু পায় এইখিনি ডেকেলি মাৰিলৈকে। আৰু ডেকেলিমাৰিত এখেতক কণ্টেক্ট কৰি পেলাই ইয়ালৈকে আহি যাব পাৰিব। আৰু ভিউটো কি ধুনীয়া ভিউ। আৰু পিকনিক টাইমত বেছি মানুহ হয় বোলে, নৱেম্বৰ ডিচেম্বৰত। আৰু এতিয়া সিমান এটা মানুহ নহয়, কিন্তু আপুনি নেচাৰ যদি এনজয় কৰিবলৈ আহিছে এইখিনি টাইমত আহিব পাৰে। আৰু মষ্ট প্ৰবেবলি মই কালি ৰাতিপুৱা আকৌ আহিম চাগে, কাৰণ মোৰ পাহাৰখন উঠিবলৈ খুব মন গৈছে। এইখন পাহাৰত বহুত মানুহ উঠি গৈছে, বহুত ইউটিউবাৰো উঠি গৈছে পাহাৰখনত। আৰু ফেমাছ হিল এটা আছে, ৰক এটা আছে ইয়াতে, শিল মানে, সেইটোত বহি পেলাই বহুত ফটো উঠে। আৰু সেই শিলটোতে চাগে মই উঠিম কালি ৰাতিপুৱা। তো আপুনি আনিব লাগিব মোক কালি। ঠিক আছে। চ' অলপ এতিয়া আমি এনজয় কৰোঁ। আৰু ভিডিঅ'টো এইখিনিয়ে। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আপুনিও কিবা এটা কৰি দিয়ক। ঠিক আছে। নমস্কাৰ, আহিব নাক্কাটি হিল চাবলৈ আহিব। আৰু নৱেম্বৰ ডিচেম্বৰ মাহত পিকনিক খাবলৈ আহিব, গাড়ী চাড়ী লৈ আহিব। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে, কেৰেলাৰ পৰাও আহে। কেৰেলাৰ পৰা আহে। আচ্ছা, সেনেকৈ গাড়ী লৈ নাহে, ধৰক 2-4জন সেনেকৈ মানুহ আহি কেনে পিকনিক খোৱা নহয়, এনে ফুৰিবলৈ আহে। আচ্ছা, এই হিলখন চাবলৈ আহে। ইউটিউবত চবে দেখি পায়। ইউটিউবত দেখে, বহুতে ইউটিউবতে দেখা পাইছে এইখন। ময়ো ইউটিউবতে দেখা পাইছোঁ পাহাৰখন। ঠিক আছে। ইয়াতে মানে ইউটিউবাৰ কি নাম আছিলে? ডিম্পু বৰুৱা আহি গৈছে। তেখেতৰ লগত বহুত ইউটিউবাৰ। আপুনি লগ পাইছে নে নাই ডিম্পু বৰুৱা? আমাৰ জেগাৰে নলবাৰী, মোৰো ঘৰ নলবাৰী। ঠিক আছে, চাওঁ তেখেতৰ মানে ভিডিঅ' চাই, মোৰবোৰো চাব ভিডিঅ'। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, লগ পাম ৰাইজসকল পিছত কেতিয়াবা নেক্সট ভিডিঅ' এটাত আকৌ লগ পাম। যাবনে? ঠেলিব লাগিব।
বলক দিব নাপাৰি ডেইলি গৰু নিব আহি উঠো নেকি ধুনীয়া ছানছেট ইফালে